হোৱাটছএপত ভাইৰেল হৈ পৰা এটা ভয়ংকৰ ভিডিঅ'। এই ভিডিঅ'টো এটা ছপাশালৰ ভিতৰৰ। এই ছপাশালত প্ৰিণ্ট হয় জাল নোট। চাওক এই সন্দৰ্ভত আমাৰ প্ৰতিবেদন। বাংলাদেশত জাল নোটৰ কাৰখানা। বান্দিলে বান্দিলে ছপা হৈছে নোট। সীমান্তৰে সৰবৰাহ হৈছে ভাৰতলৈ। এয়া এটা ছপাশালৰ দৃশ্য। ছপাশালটো ভৰি আছে বিভিন্ন ধৰণৰ নোটেৰে। আপুনি হয়তো ভাবিছে শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে বজাৰত মুকলি কৰা 500, 200 আৰু 50 টকীয়া নোট এয়া। কিন্তু নহয়, এয়া ৰিজাৰ্ভ বেংকে ছপা কৰা নোট নহয়, এয়া জাল নোটহে। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ' বাংলাদেশৰ বুলি দাবী কৰা হৈছে। চৰ্চা অনুসৰি বাংলাদেশৰ অজ্ঞাত স্থানত থকা এই ছপাশালত এনেদৰেই জাল নোট ছপা কৰি প্ৰেৰণ কৰা হয় ভাৰতৰ বিভিন্ন ঠাইলৈ। অসম আৰু পশ্চিমবংগৰ মাজেৰে বিভিন্ন ঠাইলৈ যায় এই নোটবোৰ। প্ৰশ্ন উঠে, এই জাল নোট ছপাৰ আঁৰত কোন? জাল নোট ছপাৰ আঁৰত আছে নেকি সন্ত্ৰাসবাদী সংগঠন? এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছত স্বাভাৱিকতেই উত্থাপিত হৈছে এই গুৰুত্বপূৰ্ণ প্ৰশ্ন। দেশৰ অৰ্থনীতি কোঙা কৰাৰ লক্ষ্যৰেই কোনো সন্ত্ৰাসবাদী সংগঠনে সীমান্তৰ সিপাৰৰ পৰা এই জাল নোট ভাৰতলৈ প্ৰেৰণ কৰা বুলিও চৰ্চা চলিছে বিভিন্ন মহলত। ব্যুৰো ৰিপৰ্ট DY365।